হাই বন্ধুসকল, আজি মই লৈ আহিছোঁ কালচাৰেল সাৰ্ভে কেনেকৈ কৰিব লাগে ফুল প্ৰচেছ মই আপোনালোকক দেখুৱাবলৈ লৈ আছোঁ। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব নেক্সট এনেকুৱা ভিডিঅ' পোৱাৰ বাবে। সৰ্বপ্ৰথমত আপোনাৰ এইটো এটা ড্যাশবোৰ্ড আহিব কালচাৰেল সাৰ্ভে। সৰ্বপ্ৰথমে এই কালচাৰেল সার্ভের আপনার ইয়াত এলোটেড ভিলেজ সার্ভে এপ্রুভ এই তিনিটো যে অপশন আছে সেই অপশন তিনিটা হল মানে এলোটেড ভিলেজ হল আপনি কিমানখন ভিলেজৰ এছাইন কৰিছে সেই ভিলেজ কেইখনৰ নাম আৰু কেইখন ভিলেজ সাৰ্ভে কৰিছে ইয়াত সাৰ্ভেৰ নাম মই দুটো কৰিছোঁ, দুটো সাৰ্ভে আহিছে আৰু এপ্ৰুভ 0 হৈ আছে মানে এপ্ৰুভ এতিয়া হোৱা নাই। যেতিয়া এপ্ৰুভ হৈ যাব এতিয়া কিমানখন ভিলেজ এপ্ৰুভ হৈছে ইয়াত আহি যাব। প্ৰথম প্ৰচেছ হল এইটো। সৰ্বপ্ৰথমত আপোনাৰ নিজৰ এলোটেড ভিলেজখন সাৰ্ভে কৰিব লাগিব। সাৰ্ভে কেনেকৈ কৰিব লাগে, সাৰ্ভে কৰিবৰ বাবে নিচৰ অপশ্যনত যাব, সাৰ্ভে আছে, এই সাৰ্ভেত ক্লিক কৰি দিব। সাৰ্ভেত ক্লিক কৰাৰ পিছত যিমানখন ভিলেজ আপোনালোকে কৰিছে এলোটেড কৰাৰ বাবে এছাইন কৰিছে সেই ভিলেজ কেইখনৰ নাম ইয়াত আহিব আৰু মোৰ দুটো ভিলেজ সাৰ্ভে কমপ্লিট হৈ গৈছে বাবে সাৰ্ভে দেখুৱাই আছে আৰু এটা হোৱা নাই। তো মই আজি দেখুৱাম যিটো ভিলেজ মোৰ সাৰ্ভে কমপ্লিট হৈছে এই ভিলেজখন মই কেনেকৈ সাৰ্ভে কৰিছোঁ অলপ আপোনালোককো মই নলেজ আগবঢ়াব লৈছোঁ। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ড্যাশবোৰ্ড আহিব। সৰ্বপ্ৰথমত আপোনাৰ ৰেছপন্স অফ দ্য ভিলেজ যিখন গাঁৱৰ আপুনি সাৰ্ভে কৰিব বিচাৰিছে সেই গাঁৱৰ মানুহৰ ডিটেইলছ ইয়াত ভৰিব লাগিব। নাম দিব লাগিব, এজ দিব লাগিব, জেণ্ডাৰ, অকুপেশ্যন মানে কি কৰে, ইমেইল আইডি আৰু মোবাইল নম্বৰ দি সাবমিটত ক্লিক কৰি দিব। ঠিক এনেকৈ মিনিমাম 5জনৰ মানুহৰ নাম ইয়াত দিব লাগিব। লগতে পুৰুষো দিব, মহিলা দিব। তাৰপিছত আহিল জিঅ'গ্ৰাফিক এণ্ড ডেম'গ্ৰাফিক প্ৰফাইল। এইটোৰ কাম হ'ল এক্সিডেণ্ট নেম অফ দ্য ভিলেজ এনি ভিলেজখনৰ কিবা নাম আছে নেকি সেই ভিলেজখনৰ নাম দি দিব। এনি আদাৰ্ছ নেম অফ দ্য ভিলেজ এই ভিলেজখনৰ আৰু বেলেগ কিবা নাম আছে নেকি যদি থাকে দিব। জিঅ'গ্ৰাফিক লোকেশ্যন আপোনাৰ যিটো ভিলেজৰ সাৰ্ভে আপুনি কৰিব বিচাৰিছে সেই ভিলেজখনত গৈ আপোনাৰ এটা লোকেশ্যন ল'ব লাগিব। তাৰপিছত আছিল নিয়াৰেষ্ট বাছ ষ্টেণ্ড ক'ত আছে, নিয়াৰেষ্ট ৰেলৱে ষ্টেশ্যন ক'ত আছে, লোকাল লেংগুৱেজটো কি হয়, টোটাল পপুলেশ্যন কিমানজন গাঁৱত পপুলেশ্যন আছে, তাৰে মেল কিমানজন, ফিমেল কিমানজন আৰু আদাৰ্ছ কিমানজন আছে এনেকৈ এখন ফিল আপ কৰি দিব। তাৰপিছত আছিল ডেভেলপমেণ্ট প্ৰফাইল অফ দ্য ভিলেজ। প্ৰাইমাৰী স্কুল মানে এইটো ভিলেজ কি কেনেকুৱা কোৱালিটিৰ ভিলেজ হয় এইখন, এগ্ৰিকালচাৰ নে হেণ্ডিক্ৰাফ্ট নে হেণ্ডলুম মানে আপোনাৰ ভিলেজখন কিহৰ বাবে মানে কিহৰ উৎপন্ন যেনে এগ্ৰিকালচাৰ খেতি কৰা বুলি ভিলেজ হয় এগ্ৰিকালচাৰ বুলি দি দিব। মেইন প্ৰডাক্ট এগ্ৰিকালচাৰ যেতিয়া দিছে এগ্ৰিকালচাৰত বহুত প্ৰডাক্ট মানুহ খেতিয়ক কৰে, একচুৱেলি কোন প্ৰডাক্টৰ বেছি খেতি হয় সেইটো নাম লিখি দিব। তাৰপিছত কিছুমান ডিটেইলছ বিচাৰিছে যে এইবিলাক আমাৰ গাঁৱত আছে নে নাই আৰু যদি আছে কিমান চনৰ পৰা আছে, পাব্লিক টেপ আছে দি দিছোঁ। টেপ ৱাটাৰ মানে কিমান চনত আমাৰ গাঁৱত টেপ ৱাটাৰ আহিছে চনটো দিব। প্ৰাইমেৰী হেল্থ চেণ্টাৰ যেনে থাকিলে দিব আৰু কিমান চনৰ পৰা আছে দিব, নাথাকিলে দিব। স্কুল কিমান চনৰ পৰা আছে দি দিব। ইলেক্ট্ৰিচিটি কাৰেণ্টটো কিমান চনৰ পৰা ইয়াত আহিছে সেইটো দি দিবা। গেছ কিমান চনৰ পৰা এই গাঁওখনৰ মানুহে পায়, পোষ্ট অফিচ আছে কিমান চনৰ পৰা আছে, বেংক আছে নে নাই, টেলিফোন এনেকৈ ডিটেইলছবিলাক ভৰাই দিব লাগিব। তাৰপিছত এটা ছাবমিট মাৰি দিবা। ছাবমিট মাৰাৰ পিছত
তাৰপিছত আহিল কালচাৰেল প্ৰফাইল অফ দ্য ভিলেজ। এইটো হ'ল ভিলেজখনৰ কিহৰ বাবে, হোৱাট ইজ দ্য ফেমাছ ফৰ, মানে আপোনাৰ ভিলেজখন কিহৰ বাবে ফেমাছ, আপোনাৰ ভিলেজখন যি কাৰণৰ বাবে ফেমাছ হয় সেই কাৰণবিলাক দিবা আৰু ইয়াত লিখি দিব কি কাৰণৰ বাবে মানে ভিলেজখন ফেমাছ হৈ গৈছে, আৰু ফেমাছ হোৱাৰ কাৰণবিলাকৰ ফটো ইয়াত দি দিব। যোৱাৰ পিছত ছেভ এণ্ড নেক্সট মাৰি দিবা। মই ছেভ এণ্ড নেক্সট মাৰা নাই এতিয়া, কিন্তু মই মাৰিছোঁ যে সেইকাৰণে মই বেক কৰি আছোঁ। আপোনালোকে ছেভ এণ্ড নেক্সট কৰি দিব। এইবিলাক হোৱাৰ পিছত আপোনাৰ ইয়াত আহিল ট্ৰেডিশ্যনেল কালচাৰেলবিলাক, মানে আমাৰ গাঁৱৰ মানুহে কি খায়, আমাৰ গাঁৱৰ মানুহে কি পিন্ধে, আমাৰ গাঁৱৰ মানুহক কোনটো বস্তুক বিশ্বাস কৰে। যেনেকুৱা প্ৰথমত আছে ট্ৰেডিশ্যনেল ফুড, আমাৰ গাঁৱৰ মানুহে কি খায়। মই অলপ ইয়াত লিখিছোঁ, আপোনালোকক অলপ নলেজ দিয়াৰ বাবে কেনেকৈ লিখিছোঁ, লিখা যিবিলাক ধৰণ আছে সেই ধৰণবিলাক মই অলপ দি আছোঁ, আপোনালোকে বাকীখনক মেনেজ কৰি ল'ব। মই দিছোঁ দাইল। দাইল সকলো জাতি জনজাতি এক পৰস্পৰগত খাদ্য। এই খাদ্য কালাইৰ পৰা বনোৱা হয় আৰু কালাই বিভিন্ন প্ৰকাৰৰ হয়। নিশ্চয় বুজিছে। দাইল দিছোঁ, দাইলটো কেনেকৈ বান্ধে, দাইলটো কেনেকৈ ক'ৰ পৰা আহে, ৰান্ধনীবিলাক কেনেকৈ দাইলটো বনায়, এই দাইলৰ যিটো ডিটেইলছখিনি আছে সেই গোটেইখিনি ইয়াত লিখি দিব। মিনিমাম 150 ৱাৰ্ড হ'ব লাগিব, তাত তলত হ'লে ছাৰ্ভেটো ছাবমিট নলয়। তো এইটো মনত ৰাখিব, ফুলফিল 150 ৱাৰ্ডৰ বেছিকৈ লিখাৰ চেষ্টা কৰিব আৰু ডিটেইলছখিনি ভালকৈ লিখি দিব। ক'ৰ পৰা আহিছে, কেনেকৈ ৰান্ধিব লাগে, পূৰা ডিটেইলছখিনি ইয়াত দি দিব আৰু সেইবিলাক বস্তু খোৱা বস্তুবিলাক ইয়াত ফটো দি দিবা। এনেকৈ চাপ মাৰিবা। যদি আৰু কিবা থাকে আপোনাৰ গাঁৱত, দাইলৰ বাহিৰত আৰু কিবা যদি খোৱা বস্তু থাকে, যেনে আৰু এটা আছে গৰৈ মাছ ভৰ্তা, সেই গৰৈ মাছৰ ভৰ্তাখিনি ডিটেইলছখিনি দিব। গৰৈ মাছ কেনেকৈ ভৰ্তা কৰিব লাগে, গৰৈ মাছটো ক'ত পোৱা যায় আৰু গৰৈ মাছ ভৰ্তা কৰিবলৈ কি কি লাগে, এনেকৈ দি দিব। তাৰপিছত ছাবমিট মাৰি দিব। ট্ৰেডিশ্যনেল ড্ৰেছ, ছেকেণ্ডটো আহিল ট্ৰেডিশ্যনেল ড্ৰেছ। আমাৰ গাঁৱৰ মানুহৰ পৰম্পৰাগতভাৱে কি পিন্ধি আছে, জিন্স পেণ্ট বা আজি যিটো মডাৰ্ণ ড্ৰেছ, এই ড্ৰেছবিলাক কিন্তু পৰম্পৰাগতভাৱে নহয়। এই ড্ৰেছবিলাক আজিহে আহিল। আৰু মই যেনেকুৱা দিছোঁ লুংগী পাঞ্জাবী, এইটো পৰম্পৰাগতভাৱে আগৰ পৰা চলি আছে আৰু এতিয়ালৈকে মানুহে পিন্ধি আছে। ঠিক এনেকুৱা ধৰণৰ ট্ৰেডিশ্যনেল ড্ৰেছবিলাক ইয়াত দিব লাগিব। যেনে মই ধুতি শাৰী এটা দিছোঁ, এইটোৰো মই অলপ লেখা ধৰণটো আপোনালোকক দেখুৱাই আছোঁ। ধুতি মানুহৰ পৰস্পৰৰ পোচাক। ধুতি সকলো মানুহে সকলো সময়ত পিন্ধে আৰু ধুতি আমাৰ ইয়াত বনোৱাৰ বাবে কোনো কল কাৰখানা নাই। আমাৰ গাঁৱৰ কাপোৰৰ দোকানীবিলাকে বাহিৰৰ পৰা কিনি আনে, তাৰে পৰা আমাৰ গাঁৱৰ মানুহবিলাকে কিনি আনি পিন্ধে। মানে ধুতিৰ বিষয় আৰু শাৰীৰ বিষয়ে লিখিব লাগে। ধুতি কিমান হাত লম্বা হ'ব পাৰে, ৰং কি কালাৰৰ ৰং হ'ব পাৰে, ধুতি কেনেকৈ বনায়, ধুতি কেনেকৈ পিন্ধিব লাগে, এই ইয়াৰ ডিটেইলছখিনি ঠিক এনেকৈ দিব লাগে। দিয়াৰ পিছত ছেভ এণ্ড কণ্টিনিউ মাৰি দিবা। আৰু যদি বেলেগ আপোনাৰ গাঁৱত যদি আৰু বেলেগ কিবা ফেমাছ আগৰ পৰা কিবা ড্ৰেছ পিন্ধি আছে, সেই ড্ৰেছবিলাকো আপুনি দি দিব, তাৰ ফটো দিব, ডিটেইলছখিনিও লিখি দিব। তাৰপিছত আহিলোঁ 3 নম্বৰটো অৰ্নামেণ্টেলছ। এইটো হ'ল মানে সাজ পোছাক। আমাৰ গাঁৱৰ মানুহে কোনটো সাজ পোছাক পৰম্পৰাগতভাৱে পিন্ধি আছে, সেই সাজ পোছাকবিলাকৰ নাম আৰু তাৰ ডিটেইলছ, কেনেকৈ বনাব লাগে, কোনে বনায়, তাৰপিছত এইটো কিহৰ পৰা বনোৱা হয়, সেই ডিটেইলছখিনি এইটোৰো মই অলপ আপোনালোকক দেখুৱাই আছোঁ। মই দিছোঁ হাতৰ চাকা, গলাৰ মালা, কাণৰ দুল। হাতৰ চাকা হিন্দু ধৰ্মৰ মতে বিয়া হোৱাৰ পিছত সকলো মহিলাক পিন্ধোৱা বাধ্যতামূলক। স্বামী জীয়াই থকালৈকে হিন্দু ধৰ্মৰ মহিলাৰ হাতত চাকা ৰখা পৰম্পৰাগতভাৱে চলি আছে। মানে এনেকুৱা এটা যিটো সাজ আছে, সেই সাজটোৰ বিৰাট ডিটেইলছ। এনেকুৱা কিবা সাজ আছে যে অনলি ফৰ সেইটো বিয়াৰ বাৰীতে পিন্ধে, সেইটো ডিটেইলছ আপুনি দি দিব যে হয় ড্ৰেছটো এই
সাজটো বিয়াৰ বাৰীত পিন্ধে বা এনে বা ঘৰতে সদায় পিন্ধিব পাৰে, পূৰা ডিটেইলছখিনি মই বাৰে বাৰে সকলো কথা ভিডিঅ'ত কৈ আছোঁ, সকলোৱে ডিটেইলছখিনি বাছ দিব লাগিব আৰু তাৰ ফটোবিলাক দিব লাগিব, তাৰ বাহিৰে একো কাম নাই। মই জানো আপোনালোকে বুজিছে, তো কেনেকৈ একচুৱেলি ছাৰ্ভেখিনি কমপ্লিট কৰিব লাগে। বাকীবিলাক যিমান আছে, ইয়াৰ 9টামান দিয়া আছে, এই 9টামানৰ পৰা আপোনালোকৰ মিনিমাম 5টো কৰিবই লাগিব। 5টোৰ তলত হ'লে নহ'ব, 5টো কৰিবই লাগিব। এই 9টোৰ ভিতৰত ট্ৰেডিশ্যনেল ড্ৰেছটো থাকেই, সকলোৱে গাঁৱত ফুড থাকেই, আৰু সাজ পোছাক যিটো আছে থাকে, 3টাটো থাকেই। আৰু লাগে কেইটা আমাক 2টা কৰিব লাগে, যদি বাকীবিলাক নাইও তাৰ 2টা কৰিব লাগিব। যেনে ট্ৰেডিশ্যনেল আৰ্ট থাকেই গ্ৰামত। ট্ৰেডিশ্যনেল আৰ্টটো হ'ল কি, এইটো হ'ল মানে নিজৰ গাঁৱত কিছুমান আৰ্টিষ্ট আছে যে হাতৰ কাম কৰে, কোনোবা মৰা বনায়, কোনোবা মাটিৰ পুতলা বনায়, কোনোবা ভাল আৰ্ট কৰি লিখি থাকে ৱালে, এনেকুৱা টাইপৰ আৰ্টিষ্ট থাকে। সেই আৰ্টিষ্টবিলাকৰ পূৰা বিষয় ইয়াত দিব লাগিব, কি আৰ্ট কৰে, কেনেকুৱা আৰ্ট কৰে, আৰ্ট কৰোঁতে কি কি বস্তু লাগে, কেনেধৰণৰ আৰ্ট হয়, আৰু আৰ্ট কৰোঁতে কি কি ৰং ব্যৱহাৰ কৰে, সেই সকলোবিলাক ইয়াত দিব লাগিব। তো ট্ৰেডিশ্যনেল আৰ্টটো হ'ল বিলিভ যিটো হ'ল মানে বিশ্বাস। আমাৰ গাঁৱৰ মানুহে কি বিশ্বাস কৰে, কিছুমান গাঁৱত মানুহৰ বা থাকে এনেকুৱা যে বৰষুণ নাহিলে ভেকুলীত বিয়া পাতি দিয়ে, বা কোনো গাঁৱত এনেকুৱা থাকে যে জ্বৰ আহিলে সেই মানুহজনৰ পৰা পানী ল'লে মানুহজন ভাল হৈ যায়, এইটো আমাৰ এটা বিশ্বাস। এনেকুৱা টাইপত ইয়াত দিব লাগিব। নেশ্যনেল হেৰিটেজ এইটোও দিব, পূৰা ডিটেইলছখিনি দিব লাগিব। ফেয়াৰ এণ্ড ফেষ্টিভেল, মানে আমাৰ গাঁৱত কি কি উৎসৱ হয়, সেই উৎসৱৰ ডিটেইলছখিনি দিব লাগিব। উৎসৱ কি উৎসৱ হয়, তাৰ নাম, সেই উৎসৱটো কিমান তাৰিখত হয়, বা কিমান দিনৰ পৰা উৎসৱখন হৈ আছে আমাৰ গাঁৱত, উৎসৱখন কেনেকুৱা ধৰণৰ হয়, উৎসৱখন বিষয়ে সকলো বস্তুখিনি বিতংভাৱে বুজাই লিখিব লাগিব। ফেমাছ পাৰ্টিকুলাৰ্ছ থাকিলে গ্ৰামত আপোনাৰ থাকিলে দি দিব, কোনোবা আৰ্টিষ্ট থাকে আপোনাৰ গ্ৰামত সেইটো দি দিব। গোটাই ভিডিঅ'টো চালে মানে মেইন কথাটো হ'ল যিটো বস্তু দিব সেই বস্তুখিনিৰ ডিটেইলছ দিব লাগিব, ক'ৰ পৰা আহিল, কি আহিল, কেনেকৈ আহিল, কেনেকৈ ৰান্ধিব লাগে, এইটো ড্ৰেছ কেনেকৈ পিন্ধিব লাগে, কি কালাৰৰ হয়, ক'ৰ পৰা আহে, এনেকৈ ডিটেইলছখিনি ফুলফিল দিব লাগে। তো আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'খন বুজিছে। যদি বুজি পাইছে তেনেহ'লে আজিৰ পৰা ছাৰ্ভেখন ষ্টাৰ্ট কৰি দিয়া, কিয়নো ছাৰ্ভেৰ টাইম বেছি দিন নাই। আৰু যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'ৰ জৰিয়তে কোনোবাৰ ছাৰ্ভে কৰিবলৈ হেল্প হ'ব পাৰে। ধন্যবাদ।